Hello everyone, welcome to our channel Cuisine Fusion. মই আজি আপোনালোকৰ ওচৰত আৰু এটা নতুন ভিডিঅ' লৈ আহিছো। আজিৰ এই ভিডিঅ'টোত মই শামুকৰ এটা ৰেচিপি লৈ আহিছো। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আহকচোন তেন্তে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই শামুকখিনি কাটি ভালকৈ ধুই চাফা কৰি লম। শামুকখিনি চাফা কৰা হৈ গৈছে। আজিৰ এই শামুকৰ ডিছটো বনাবৰ কাৰণে মই আৰু লৈ লৈছোঁ এইখিনি মাটিমাহ হয়। এইখিনি মই ভালকৈ চাফা কৰি এক ৰাতি তিয়াই ৰাখিছিলোঁ আৰু লগতে এইখিনি মই ছজনাৰ পাত লৈ লৈছোঁ। এতিয়া মই ছজনাৰ পাতখিনিকো ধুই চাফা কৰি ল'ম। ছজনাৰ পাতখিনিকো মই ধুই চাফা কৰি ল'লোঁ। এতিয়া মই আজিৰ এই ডিছটো বনাবলৈ আৰম্ভ কৰোঁ। কেৰাহীখন গৰম হওঁতেই সৰিয়হৰ তেল দি দিছোঁ। তেলখিনি গৰম হওঁতেই নিমখ আৰু হালধি দি দিম। প্ৰথমতে শামুকখিনি ফ্ৰাই কৰি ল'ম। এয়া চাওক, শামুকখিনিৰ পৰা বহুত পানী ওলাইছে। এই পানীখিনি শুকাই যোৱালৈকে শামুকখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। শামুকখিনি ফ্ৰাই কৰা হৈ গৈছে। শামুকখিনি ফ্ৰাই কৰা হওঁতেই তিয়াই ৰখা মাটিমাহখিনি আৰু ছজনাৰ পাতখিনি দি দিম। গোটেইখিনিকে ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই ইয়াতে এইখিনি গৰম পানী দি দিছোঁ। উতল আহিছে, এবাৰ লৰাই দিম। এয়া খাৰ দি দিছোঁ। এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এয়া আদা, নহৰু আৰু জলকীয়া খুন্দি ল'ম।
খুন্দি লোৱা আদা নহৰু আৰু জলকীয়াখিনি দি দিম। এয়া চাওক আজিৰ আমাৰ এই ডিশটো বনি ৰেডি। এইখিনি মই এতিয়া গৰমে গৰমে সাৰ্ভ কৰি লওঁ। শামুক এনেদৰে মাটিমাহ আৰু সজনা পাতৰ লগত বনালে খাবলৈ খুবেই টেষ্টি হয়। আজিৰ মই বনোৱা এই ৰেচিপি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।